Hello friends, welcome to my channel Hunmoni vlogs. আজি আহি গলো দেৱাজিদাৰ ঘৰলে দেৱাজিদাই কৈছে আজি ফুড চ্যালেঞ্জ কৰিম বুলি গোটেই আচৰিত কথা মই মানে গম পোৱা নাছিলোঁ যে এনেকৈ ফুড চ্যালেঞ্জ কৰিব মই কালি আহিলোঁ আৰু আজি এইবিলাক ফুড চ্যালেঞ্জ কৰিম বুলি কৈছে সেইবাবে এতিয়া বজাৰ কৰিবলৈ যাওঁ কি হয় দেখা যাওক আহি আছোঁ দোকানলৈ দাদাহে জানিব কি কিনে কিহৰ ফুড চ্যালেঞ্জ কৰে মই এতিয়ালৈকে একো গম পোৱা নাই পাত্তাই পোৱা নাই একচুৱেলি ভিডিঅ'টো চাব মানে ভাইটিৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া হ'ব আপুনি ফুড চ্যালেঞ্জটো চাবগৈ কেনেকুৱা হয় কি কথা ইণ্টাৰেষ্টিং হ'ব শেষলৈকে চাব ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব চ' এতিয়া দোকান যাওঁ চ' দোকান পালোহি এতিয়া দেৱাজিতা কি কিনিছে নাজানো দেখুৱাব অ' ল'ৰাটো কি কিনিছে আপুনি চিপছ অ' চিপছৰ চ্যালেঞ্জ চিপছৰ চ্যালেঞ্জ ভিডিঅ'টো শেষলৈকে চাব অ'কে মানে চিপছৰ চেলেঞ্জ অ'কে পাওঁ নাই নোৱাৰোঁ ক'ব নোৱাৰোঁ এনে খাই পিনি ভাল লাগিব অ'কে তো চাই থাকক ভিডিঅ'টো চ' ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে যে এজাই পূৰা যোগাৰ কৰি আছে আজি ফুড চেলেঞ্জত মোক মানে মাৰি মেলি ভাবিছে আজি খুৱাই মেলি আৰু চাই থাকক কি হয় নেমু টেঙা নহয় জলকীয়া খাব লাগিব এনেও খাটাং মই হাৰিম নহয় নেমু টেঙা মই বেছি জটিল নহয় ফুড চেলেঞ্জ এইবোৰ দেখিছে চাওক চিপছ আনিছোঁ ফুড চেলেঞ্জ কৰিম আৰু শাস্তি হ'লে আৰু দেখিছে আপোনালোকে আজি মোক মাৰিম বুলি ভাবিছে জলকীয়া খুৱাই পিনি মাৰিব মোক আচৰিত হয় দেই গতিকে আৰু চাই থাকক কি হয় ফুড চেলেঞ্জটো চাব ৱেলকাম বেক টু মাই জমনি হৈছে ভাই অন কৰি দিয়া চ' ফ্ৰেণ্ডছ যেনে তেনে জিকি গ'লোঁ অন্ততঃ এতিয়া পানিছমেণ্টটো খাব নালাগে এয়া দেৱাজিতাই চাই আছে ভিডিঅ'টো কেনেকুৱা কি ষ্টেণ্ড দেখিছে নাই ষ্টেণ্ড দাঙি ভিডিঅ'টো চাইছোঁ কি হৈছে এইটো কাৰণ ইউটিউবৰ জগতত যাব ন গতিকে ভালকে চাই ল'ব লাগিব চাব লাগিব এইটো হয় বাৰু আৰু এটা কথা পানিছমেণ্ট খাবলৈ ৰেডি হৈ যাওক এতিয়ালৈকে খোৱা নাই বাৰু টেঙাই খাব নাই এতিয়া জলকীয়া খাই ক'ব নাই নিজৰ চইচ সেইটো খাবই লাগিব মই জিকি গ'লোঁ যেতিয়া হাৰি গ'ল বেয়া লাগে ৰাতিলেও নাই চ' ফ্ৰেণ্ডছ এতিয়া হৈছে পানিছমেণ্ট টাইম চাই থাকক কি পানিছমেণ্ট পায় জলকীয়া খাবলৈ দিম একচুৱেলি চ' ফ্ৰেণ্ডছ এতিয়া পানিছমেণ্ট টাইম মই জিকি গ'লোঁ দেৱাজিতা হাৰি গ'ল নিজৰ চেনেলত নিজে ভিডিঅ' দিছে নিজে হাৰিছে কিন্তু আছো কথা আগৰ টাইপৰ এতিয়া পানিছমেণ্ট খাব লাগিব নহ'লে হ'ব নেকি নহ'লে নহ'ব এইটো ৰুল আপুনিয়ে কৈছিল আপুনি খাবই লাগিব তাতে এতিয়া টেঙা খাই নে জলকীয়া খাই নে আপোনাৰ চব যিহেতু মই বাৰু একো নকওঁ ইমানো শাস্তি দিব নোৱাৰি ন টেঙা টেঙাটো হ'ল ইমান ডাঙৰ টেঙা জলকীয়াটো ফ্ৰেণ্ডছ চাওক এইটো বহুত ডাঙৰ টুকুৰা এটা কাটি লৈছে একচুৱেলি কি বুলি কয় বীজ জলকীয়াটো আনিব লাগিছিল বীজ জলকীয়াটো ভাল হ'ব কিন্তু এইটো আকৌ খাবলৈ বৰ ভাল হ'ব খাবলৈ ভাল হ'ব নহয় খাই দেখো একেচতে খাম আকৌ একেচতে খাব লাগিব কেনেকৈ খাম চুবাই দিয়ক এ মজা এইবোৰকে কয় পানিছমেণ্ট জলকীয়া পানিছমেণ্ট খাই দিওঁ চাওক আধা ঘণ্টাতে পানী খাব নোৱাৰে এতিয়া
পানী 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 পাতি কোৱা নোৱাৰে এতিয়া নহ'লে জলকীয়া পোৰাটো কি পানিছমেণ্ট হ'ব হয় নাই চ' ফ্ৰেণ্ডছ বহুত কষ্ট কৰি ভিডিঅ'টো কৰিছোঁ বেলেগ কৈছে যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়া কি কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনে প্ৰেছ কৰিব নাপাহৰিব যাতে আৰু নতুন নটিফিকেশ্যন মানে নতুন ভিডিঅ' আহিলে নটিফিকেশ্যন পাব সৰি ভুল হৈ গৈছে চ' টিল দেন বাই 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 দে বাই দে বাই বাই ভিডিঅ' আকৌ আহিব চাই থাকিব চ' ইমান আছিল ফুড চেলেঞ্জ এতিয়া যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব এনেকুৱা ভিডিঅ' আৰু পাই থাকিব গতিকে এতিয়া বাই বাই আৰু দাদা কিবা ক'ব নেকি একেটা চেনেলটো চাব আৰু যদি ভাল লাগে কৈছে ন লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব কাৰণ নতুন ভিডিঅ' যেতিয়া দিব ন তেতিয়া আপোনালোকে সৰ্বপ্ৰথমে পাব আৰু চেনেলটো চাব মই লিংকটো দি দিম বাৰু অ'কে বাই 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 বাই